জুলি ভ্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰফি আপোনালোকে কম খৰচতে আৰু ইমান সহজ পদ্ধতিৰে কেনেকৈ ঘৰতে বনাব পাৰে, কেনেকৈ হোটেলৰ দৰে আপোনালোকে বৰফি সহজতে আপোনালোকে ঘৰতে নিজে বনাব পাৰিব, ইয়াৰ ওপৰতে ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু সকলো কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আজি মই যিটো বৰফি তৈয়াৰ কৰিম, আজি মই বেচনেৰে তৈয়াৰ কৰিম। এয়া মই বেচন লৈছোঁ। এতিয়া মই বেচন মোৰ জোখত মই 1 কাপ উলিয়াই ল'ম। এয়া বেচন ল'ম মই 1 কাপ। আৰু অলপমান লৈ ল'ম আৰু অলপমান ল'ম, মানে দেখাত দেখোন কম যেন লাগিছে, সেইকাৰণে আৰু অলপমান লৈ ল'ম। আৰু আধা কাপ বেচন লৈ ল'লোঁ। ইয়াতে মই বহুত লোৱা নাই, মই 1.5 কাপ বেচন লৈছোঁ মাত্ৰ। আৰু মই ইয়াতে এতিয়া দিম তেল দিম। আপোনালোকে যি তেল ব্যৱহাৰ কৰে, ৰিফাইন বা আপোনালোকে যি তেল ব্যৱহাৰ কৰে তাকে দিব পাৰে। এতিয়া মই তেল দিম। ইয়াতে মই তেল দিম 2 চামুচ বা 2.5 চামুচ এনেকুৱাকৈ দিলে হ'ব তেল। এয়া তেল দিলোঁ 2.5 চামুচ। এতিয়া মই গাখীৰ দিম 5 চামুচ। এই একেখন চামুচৰ জোখেৰে 5 চামুচ দিম গাখীৰ। আৰু গাখীৰটো আপোনালোকে ফ্ৰিজত থোৱা হ'ব নালাগে, আৰু বেছি গৰমো নকৰিব। যে নৰ্মেল গাখীৰ যিটো ল'ব, সেই নৰ্মেল গাখীৰ সেইটো ল'ব আপোনালোকে। বেছি গাখীৰটো আপোনালোকে ফ্ৰিজত বেছি ঠাণ্ডা হ'ব আৰু গৰম পৰিলেও বেছি গৰম হ'ব, আপোনালোকে নৰ্মেলটো ল'ব। এইখিনি এতিয়া হাতেৰে মাৰি ল'ব লাগিব, যাতে এইখিনি দানা দানা হৈ নাথাকে। এনেকৈ 2খন হাতেৰে দিব লাগিব, ধুনীয়া মিহি কৰি ল'ব লাগিব বস্তুটো। এই যিটো এনেকুৱাকৈ বান্ধিছে, এনেকৈ বান্ধিব নিদিব। এইটো পূৰা মিহি কৰি ল'ব লাগিব। এতিয়া এনেকৈ যিহেতু গোটা গোটা হৈ আছে, সেইবাবে মই এইখিনি মিক্সিত দিম। ইয়াত মই বাকলি এৰাই ইলাচি 2টা দিছোঁ। বাকলি এৰাই দিম। মই এতিয়া এইখিনি ধুনীয়া মিহি হৈ গৈছে। এতিয়া মই এইখিনি গেছত ভাজিম। গেছটো কমাই কিনে ভাজিব লাগিব এইখিনি। মই এতিয়া এইখিনি ভাজি লওঁ। গেছৰ জুইটো কমাই দি উঠি ভাজি থকা হৈছে। ভাজি থাকোঁতে একো দিব নালাগে, ইয়াত অকল ভাজি দিলেই হ'ল। অলপমান মানে কালাৰটো অলপ ব্ৰাইট হোৱালৈকে ৰাখি দিলে হ'ল। বেচনটো কালাৰ চেঞ্জ নোহোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। কালাৰটো চেঞ্জ হৈ আহিব ধৰিছে আৰু এটা ধুনীয়া গোন্ধ ওলাইছে। এনেকৈ এটা গোন্ধ ওলাব দিব, ধুনীয়া এটা গোন্ধ ওলাই, আৰু কালাৰটো চেঞ্জ হ'ব দিব। এনেকৈ ভাজি থাকিব কিছু টাইম, কমেও 10 মিনিট ভাজিব এনেকৈ। চাওক, মোৰ কালাৰটো চেঞ্জ হৈছে। মোৰ 10 মিনিটমান হৈ গৈছে ভাজি থকা। এতিয়া এইখিনি নুমাই দিম। কেৰাহীতে মই যিমান বেচন লৈছিলোঁ, তেনেকৈ মই 1 কাপ এতিয়া ইয়াত চেনি দিছোঁ। এতিয়া ইয়াত দিব লাগিব পানী মই গাখীৰৰ পৰিমাণে পানী দিব লাগিব। 5 চামুচ দিছিলোঁ, হ'লেও অলপ বেছি লাগিব, যিহেতু চেনিটো অলপ বেছি মানে কাপটো হৈ যাব, পানীখিনি কমি থাকিব। সেইকাৰণে ইয়াত দিম এতিয়া পানী। ইয়াত দিম মই আধা কাপ পানী। দিম 1 চামুচ ঘি। 1 চামুচ ঘি দিছে। ঘি দিয়াৰ পিছত এইখিনি 1 মিনিটমান সময় এনেকৈ ৰাখি থ'ম। চাওক, ধুনীয়া ফুটি আহিছে। 1 মিনিটমান হৈ যোৱাৰ পিছত মই এইখিনি ঢালি দিলোঁ। এইখিনি এতিয়া এনেকৈ লৰাই থাকিব লাগিব অলপ টাইম। পিছত ইয়াৰ গেছটো কমাই দিব লাগিব। এই বেচনখিনি দিয়াৰ পিছত, তাৰপিছত এইখিনি লৰাই থাকিব লাগিব। লৰাই যেতিয়ালৈকে এইখিনি আঠা হৈ নাযায়, তেতিয়ালৈকে লৰাইয়ে থাকিব লাগিব। আঠা টাইপ হৈ যাব লাগিব বস্তুটো। যিহেতু মই বস্তু কমকৈ বনাইছোঁ, আপোনালোকৰ বাবে বনাইছোঁ, মই এইটো বাতি লৈছোঁ। ডিছপ'জেবল বাতিত লৈছোঁ। মই এতিয়া তেল অলপ লৈছোঁ। তেলখিনি মই লগাই ল'ম, যাতে বস্তুটো সোনকালে এৰা দিয়ে। গৈছে, চাওক ইমান ধুনীয়া হৈছে। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুট হিচাপে বাদাম দিম ওপৰত।
মই যেহেতু আপোনালোকক এই ৰেচিপিটো দেখাবৰ বাবেহে বনাইছোঁ সেইবাবে কমকৈ বনাইছোঁ আপোনালোকে আপোনালোকৰ পৰিমাণ অনুযায়ী বনাই ল'ব আপোনালোকৰ যিমান প্ৰয়োজন হয় সেইখিনি বনাই ল'ব আৰু মই দিয়া মতে আপোনালোকে সেইখিনি বস্তুখিনি মিলাই ল'ব আপোনালোকে যদি চেনি কমকৈ খায় চেনি কমকৈ দিব আৰু যদি চেনি বেছি খায় চেনি বেছিকৈ দিব আপোনালোকৰ কথা এইটো এতিয়া এইখিনি 20 মিনিটমান টাইম ফ্ৰিজত ৰাখি থ'ব লাগিব 20 মিনিটমান ফ্ৰিজত থোৱাৰ পিছত মোৰ এয়া ফাইনেল লুক এয়া ধুনীয়া হৈছে এতিয়া মই আপোনালোকক কাটি দেখুৱাম বাটিৰ পৰা উলিয়াই ল'লোঁ উলিয়াই লৈ উঠি এতিয়া মই পিচ পিচ কৰি কাটি দেখুৱাম আপোনালোকক এয়া চাওক ধুনীয়া হৈছে এয়া চাওক পিচ কৰি এৰি আহিছে এয়া ধুনীয়াকৈ কাটি দিছোঁ এইটো পিচ কৰি এৰি আহিছে এইটো চাওক ইমান ধুনীয়া হৈছে চাওক এতিয়া এইটো মই এনেকৈ ফালি দেখুৱাম এয়া এৰি গৈছে চাওক ধুনীয়া হৈছে মোৰ চেনিটো মিক্সটো ধুনীয়া হৈছে আপোনালোকে এনেকৈ কৰি চাব ঘৰত আৰু চেনিটো বেছি টাইম জুই ৰাখিব নাৰাখিব কাৰণ বেছি টাইম জুই ৰাখিলে বস্তুটো বেছি টাইট হৈ যায় আৰু বনোৱাত শাস্তি হৈ যায় সেইবাবে ঢিলা কৰি ৰাখিব আৰু মোৰ যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আৰু নতুন নটিফিকেশ্যন আহি থাকিবলৈ আপোনালোকে চেনেলটো বেল আইকনটো অল ক্লিক কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে পাব আজিলৈ এৰিছোঁ ধন্যবাদ